আচলতে নলবাৰী পুলিচৰ কিবা ফেচিষ্ট কাৰবাৰ দেখিছোঁ। কিন্তু আজি 28 দিন হ'ল, এই 28 দিনে তোৰ ট্ৰিটমেণ্ট এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই। মৌলিক অধিকাৰখিনিৰ কাৰণে আমি আন্দোলন কৰিছোঁ। অসামৰিক শব্দটোতো উঠি গৈছেই। মাত্ৰ 11জন চিকিৎসক, 4জন ফাৰ্মাচিষ্ট, 18গৰাকী নাৰ্ছ আৰু 4গৰাকী লেবৰেটৰী এছিষ্টেণ্টেৰে তেওঁলোকে হস্পিটেল চলাব গৈছে। আচলতে নলবাৰী পুলিচৰ অলপ আমি কিবা ফেচিষ্ট কাৰবাৰ দেখিছোঁ আৰু মই তাৰে ভুক্তভোগী। যিয়েই নহওক, আজি 9 মাহ ধৰি আমি এটা আন্দোলন কৰিছোঁ এখন হস্পিটেলক লৈ। সেই হস্পিটেলখন নলবাৰীৰ ৰাইজৰ প্ৰত্যেকৰে দাবী। 235খন বিচনা থকা হস্পিটেল। যোৱা 16 নৱেম্বৰত ইয়াত নলবাৰী চিভিল হস্পিটেলৰ সন্মুখত তেওঁলোকে ঘোষণা কৰিছিল যে 110খন বিচনাযুক্ত হস্পিটেল তেওঁলোকে দিছে। সেইদিনৰ পৰা আৰম্ভণি হৈছে। কিন্তু আজি 28 দিন হ'ল, এই 28 দিনে তেওঁলোকে আন্তঃবিভাগটো অৰ্থাৎ ইনডোৰ ট্ৰিটমেণ্ট এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, আৰম্ভ কৰা নাই। মাত্ৰ 11জন চিকিৎসক, আজিলৈকে গেজেট নটিফিকেশ্যনতে হস্পিটেলখন অহা নাই। আমি দেখিছোঁ যে নলবাৰীয়া ৰাইজৰ স্বাস্থ্য সেৱা মৌলিক অধিকাৰখিনিৰ কাৰণে আমি আন্দোলন কৰিছোঁ। তেওঁলোকে কিয় বুজি নাপায়? 110খন হস্পিটেলৰ বিচনা থকা হস্পিটেলখন তেওঁলোকে কিয় ষ্টাৰ্ট কৰিব নোৱাৰে? 28 দিন কিয় হ'ল? অসামৰিক শব্দটোতো উঠি গৈছেই। কিন্তু তেওঁলোকে 110খন বিচনাৰ এই হস্পিটেলখন এতিয়ালৈকে যিটো চিকিৎসা বিভাগ তেওঁলোকে কিয় ষ্টাৰ্ট কৰা নাই? মাত্ৰ 11জন চিকিৎসক, 4জন ফাৰ্মাচিষ্ট, 18গৰাকী নাৰ্ছ আৰু 4গৰাকী লেবৰেটৰী এছিষ্টেণ্টেৰে তেওঁলোকে হস্পিটেল চলাব গৈছে। আমি আপত্তি কৰিছোঁ। আমি লাগে আৰু 2 মাহ সময় দিম, কিন্তু তেওঁলোকে আমাক কওক যে এইখন হস্পিটেল ফুল ফ্লেজেড হ'ব। 235 নহয়, প্ৰয়োজন হ'লে 535খন। কাৰণ তেওঁলোকে সেইদিনা আমাক নক্সাল বুলি কৈছিল, বাহিৰৰ মানুহ বুলি কৈছিল। আমি নক্সালবাদ মাওবাদ কৰিবলৈ অহা নাই। মই নিজে এটা ৰাজনৈতিক দলৰ জিলা সভাপতি। মই নিজে ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ। আমি ইয়াত মাওবাদ কৰিবলৈ অহা নাই, নক্সালবাদ কৰিবলৈ অহা নাই। গণতান্ত্ৰিকভাৱে ৰাইজক সংগঠিত কৰিছোঁ, ৰাইজক আহ্বান জনাইছোঁ, ৰাইজ ওলাই আহিছে। গতিকে জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আহ্বান জনাইছোঁ, 110খন ফুল ফ্লেজেড কৰক। তাৰপিছত পৰ্যায়ক্ৰমে তেওঁলোকে 235খন বিচনাযুক্ত শ্বহীদ মুকুন্দৱতী অসামৰিক চিকিৎসালয়খন আমাক ঘূৰাই দিয়ক, তাৰ বিকল্প নাই। गाड़ी में बैठे